নমস্কাৰ। আপোনালোক সকলোকে মই হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই এটা বিশেষ কাৰণত আপোনালোকক লগ কৰিছোঁ ইয়াতে। তো কাৰণটো হ'ল কি, কৰোণা ভাইৰাছ। সাম্প্ৰতিক সময়ত গোটেই বিশ্বতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা ভাইৰাছটো হ'ল কৰোণা ভাইৰাছ। চ' কৰোণা ভাইৰাছে যেনেকৈ আক্ৰমণ কৰিছে সমগ্ৰ বিশ্বতে, তো এতিয়ালৈকে ইয়াৰ কোনো প্ৰতিষেধক ওলোৱা নাই। চ' ইয়াৰে একমাত্ৰ উপায় হ'ল নিজকে কৰোণা ভাইৰাছৰ পৰা মুক্ত কৰি ৰখা, কৰোণা ভাইৰাছ যাতে আমাৰ গাত আহিব নোৱাৰে সেইটো ওপৰত সতৰ্ক হৈ থকাটো প্ৰথম কথা। চ' নাম্বাৰ 1, যেতিয়া আপোনালোকে ঘৰৰ বাহিৰত ওলাব তেতিয়া মাস্ক পৰিধান কৰক। আৰু যেতিয়া ঘৰলৈকে উভতি আহিব তো আপোনালোকে চেনিটাইজাৰেৰে হাতখন এনেকৈ পূৰা একদম মচক, এনেকৈ মোহাৰক, একেবাৰে পূৰা মোহাৰক। তাৰপিছতে আপুনি চকুকাণ লাৰিব, সততে আপুনি এনেকৈ নাথাকিব, এনেকৈ থকাৰ কোনো দৰকাৰ নাই। গতিকে এইখিনিয়ে কথা। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল কি, আপোনালোকে গৰম পানীৰে গা ধুৱক আৰু গাত ৰ'দ লগাওক। কৰোণা ভাইৰাছ এনেকুৱা এটা ভাইৰাছ হ'ল, এইটো ভাইৰাছ গৰম ঠাইলৈকে আহিব নোৱাৰে, একেবাৰে নোৱাৰে। আৰু অতি আনন্দৰ কথা এইটোৱে যে বৰ্তমান গৰম আহিবলৈ লৈছে। চ' এতিয়া গৰমৰ জেগাত আহিব নোৱাৰে। আৰু কৰোণা ভাইৰাছৰ আগত ইবোলা ভাইৰাছো আহিছিলে। তো এইবিলাক ভাইৰাছ আৰু কৰোণা ভাইৰাছটো এতিয়া আমাৰ পূবলৈকে আহিব পৰা নাই, পশ্চিমৰ ফালেহে গতি কৰিছে। এইকাৰণেই পশ্চিমৰ ফালে গতি কৰিছে যে সেইবিলাক জেগা, পশ্চিমৰ ফালে জেগাবিলাক হ'ল ঠাণ্ডা জেগা, কিন্তু আমাৰ এইফালে জেগাবিলাক হ'ল অকণমান গৰম, আৰু এতিয়া গৰম আহিবলৈ লৈছে। চ' এতিয়া কোনো কাৰণত আমাৰ এইফালে কৰোণা ভাইৰাছ নাহে, আপোনালোক নিশ্চিন্ত থাকক। তথাপিও আমি ইয়াৰে এইটো গুৰুত্ব সহকাৰে লোৱাটো উচিত আৰু নিজৰ কৰণীয় কামখিনি কৰা উচিত। আমি এইখিনি প্ৰতিষেধক ল'লেতো একো আপত্তি নাই, যিহেতু ইয়াৰ কোনো প্ৰতিষেধক নাই। আমি এইখিনি কৰিব পাৰোঁ, নিজকে চাফ চিকুণ কৰি ৰাখিব পাৰোঁ। তো এইখিনি আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ। আৰু হোলীৰ আনন্দ লওক। বিশেষকৈ বৰ ফাকুৱা বৰকৈ খেলিব নালাগে, কাৰণ এইবিলাক চীনৰ পৰা আহেতো, বৰকৈ ফাকুৱা নেখেলিব, কিন্তু হোলীৰ আনন্দ নিশ্চয় খেলক। নমস্কাৰ।